ৰান্ধনি লাগে নেকি চেনি খাই খাই ৰান্ধনি পুৰা মাংস আঞ্জা ৰান্ধি আছে কি কৰিব আজিকালি ভৱিষ্যত এয়া আমাৰ মোবাইলতে এটাই ৰান্ধি ৰান্ধি পুৰা মোবাইলত মেছেজ কৰি কৰি ৰান্ধলাক আমাৰ হাঁহ মাংস খুৱাব আৰু নমস্কাৰ মই বৰ্ণালী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু বলকচোন তেনে কৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি এতিয়া মই যাব লৈছোঁ খানা খাবৰ কাৰণে মামাক খানা খাব মাতিছে ৰাতি এতিয়া 7টামান বাজিছে আৰু এতিয়া যাম আৰু গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব কি টন টাইম হ'ব 1 2 3 4 ইংগা হ'ব 1 2 3 4 হৈ যাব আৰু 14টা বাজিব 14টা বাজিব অ হয় নেকি তুমি এতিয়া ক'ত যাও মামা তুমি শুনাই নাই জানি মামা কি জানি মামা জানি মামা ক'ত যাও তুমি চেনি মামা যাও অ চেনি মামা কিয় মাতি তোমাক মোক খুশি পড়ছে মোৰ দুই কৈছে পড় মামা বল লৈ কিছু তোমাৰ বলা তেনেহ'লে গাইড বহা যাও গাইড বহা সাবস্ক্রাইব কৰিব লাইক কৰিব সেভেন কৰিব শ্বেয়াৰ কৰিব সেভেন কৰিব নহয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব দিছে গোটেইখিনি কৈয়ে দিলাক আৰু যদি আপোনালোকে বুজি পাইছে তেতিয়া মই নাখাওঁ চাৰিটা খাইছোঁ আৰু এইফালে মামী খানা যোগাৰ কৰিবৰ কাৰণে চব্জি কাটি আছে আৰু এই মাংস চাংস ওলাই লৈছে ধুই বাখলি এইখিনি পূৰা হৈ গ'ল আৰু আজি মানুহজনে বহুত দিনৰ মূৰত ঢোল বজাইছে বহুত বছৰৰ মূৰত আচলতে তেওঁৰ বহুতে জানে ঢুলীয়া হয় আৰু আজি পাই পূৰা বজাই লৈছে আৰু এইয়া হৈছে গাহৰি হাজবেণ্ডৰ কাৰণে আৰু আহিছে আমাৰ কাৰণে হাঁহৰ মাংস আৰু বিলৰ হাঁহ তামাম টেষ্টি হ'ব খাব আৰু এইফালে মামী মোক খৰিত জুই ধৰি দিছে মাংসখিনি বনাবৰ কাৰণে হাঁহৰ মাংস মই আজি বনাম আৰু বনাব আমাৰ মানুহটোই গাহৰি আমাৰ কেমেৰামেন ভাইটি আজি জীৱনত প্ৰথম মই হাঁহৰ মাংস ৰান্ধিছোঁ আৰু কেনে এনেকৈ নাইছোঁ আৰু খাৰ পিছতহে ক'ব পাৰিম আৰু ৰান্ধছোঁ নহয় ৰান্ধি আছোঁ বুলি ক'ব লাগিব ৰান্ধি আছোঁ খৰি ৰন্ধা অভ্যাসো নাই মেইন কথা হৈছে সেইটো এই মাংস দি দিলোঁ মাংসখিনি মই এতিয়া ভাজি আছোঁ আৰু এইফালে নিমখ হালধি আলু আদা নহৰু চাওক অলপ বেছিকৈ দিছোঁ কাটোতে অলপ বেছি সোৱাদ হ'ব আৰু এতিয়া দি দিম নিমখ হাতেদি দি দিম হাতেদি দিলে মই অলপ জগ পাওঁ তাৰমানে সেইকাৰণে নিমখ দি দিছোঁ আৰু এতিয়া পূৰা ভাজি থাকিম মাংসখিনি অলপ কাপলা বিলৰ হাঁহ তামাম টেষ্টি হ'ব কাপলা বিলৰ হাঁহ খাই বহুত ভাল লাগে আৰু এতিয়া মই মাংসখিনি ভাজি আছোঁ আৰু হাঁহটো বেছি কাপলা বিলৰ আৰু বেছি ৰাখলে জানে কাপলা বিলৰ হাঁহৰ সোৱাদে বেছি বুলি কয় আৰু আগৰবাৰ খোৱাতেও বহুত ভাল লাগিছিল আৰু আজিও তামাম টেষ্টি হ'ব যেন ভাবিছে কিন্তু ৰান্ধনীটো বেলেগ হয় ৰান্ধনীৰ কাৰণে নহ'বও পাৰে কিন্তু কাপলা বিলৰ হাঁহ বস্তু হ'ব লাগে
দি দিলোঁ আৰু হাতৰ পৰা বহুত তেল ওলাইছে এফালে মোৰ চৰ্দিও হৈছে আৰু কিন্তু হাঁহৰ মাংস নাখাব থাকিব নোৱাৰোঁ মেইন কথা হৈছে এইটো আজি খাই চাই আৰু ফাৰ্মাচীৰ পৰা পিল নিব লাগিব মানুহজনে এতিয়া নিজে বনাই আছে গাহৰিৰ মাংস আৰু এতিয়া হাঁহৰ মাংস নাখায় কাৰণে গাহৰি মাংস আনিছে তেওঁলোকে আৰু আমাৰ এইফালে হাঁহৰ মাংস ৰান্ধনি বদলি গ'ল মই বনাই আছিলোঁ কিন্তু ভাইটি ক'লে যে মই বনাম সেইকাৰণে সিকে বনাব দিছোঁ আৰু এতিয়া মই কাষত বহি ভিডিঅ' কৰিছোঁ ইফালে আমাৰ ৰান্ধনি বদলি গ'ল মাংসৰ এই হাতত চাওক মোৰ কৰ ফুটি গৈছে মাজত দেখি কাৰণ খৰচ এনেকৈ ধৰাটো অভ্যাসটো কম সেইকাৰণে তাকো খৰি জুই তাই আমাৰ হাঁহৰ মাংসৰ কালাৰ আহিছে ৰান্ধনি বদলাৰ কাৰণে মামি জগালি ৰান্ধনি বেলেগ ডাবুল দুটা ৰান্ধনি পানী দি দিলা হাঁহৰ মাংসত হ'ব দে আৰু গাহৰি দে কিন্তু তাতে নিমখ দিয়া নাই ৰ'বা কিবা কবি ফিলিংস কো এই খামটা দেই ইমান গান্ডা হ্যাঁ এই ফলাও গরি মাজত দিনি মামি চাটনি কৰি আছে apa udah nonton mah এনে ৰান্ধনি লাগে নেকি চেনি খাই খাই ৰান্ধনি পূৰা মাংস আঞ্জা ৰান্ধি আছে কাণত দুই পেট সোমাই দিছে নমুনা চাওক ভৱিষ্যত আমাৰ চাটনি বনিছে চাটনি দুটা এটা মামি কৰলাক একবাৰ মামীৰ বোলে কাটি দি কৰা সেইকাৰণে মই কৰিলোঁ আৰু মাংস ৰান্ধনি দুটা এয়া আমাৰ ৰান্ধনি চেঞ্জ হৈ আছে এইটোও ঘূৰি আছে এইবাৰ গাহৰি ৰান্ধনি আহি গ'ল আলু দোকান আহি এইবাৰ গাহৰি ৰান্ধনি আহি গ'ল নাই ৰান্ধনি আৰু পলাল আঞ্জা হৈ গ'ল এতিয়া আমি ৰখি আৰু কি কৰিব আজিকালি ভৱিষ্যত এয়া আমাৰ মোবাইলতে এটাই ৰান্ধি ৰান্ধি
পুৰা মোবাইলত মেছেজ কৰি কৰি ৰান্ধিলাক আমাৰ হাঁহ মাংস খুৱাব আৰু এইটোৱে আমাক ৰখি আছে এনেকৈ মোৰ কেমেৰামেনটো হ'বাৰে এইটো অলপ দেখি দিয়া মুখখন ভাইটি আমাৰ লাজ মেইন কিন্তু মোবাইলত চেনি খোৱাটো মেইন আৰু এইফালে আমাৰ ৰখি আছে তুমি কি ৰান্ধিছা আজি আসাম ট্ৰেক্টৰ খাইছে আমাৰ ছাৰে আজি তামাক ভাল লাগছে তাৰ বহুত দিনৰ মূৰত মই কালি খাইছে নে পৰিদিনা খাইছ পৰিদিনা খাইছে আৰু আজিও খালাম যোৱাকালি খাইছে নেকি মুঠতে খাৱাটো মেইন এওঁৰ আসাম ট্ৰেক্টৰ আৰু মইতো ক'বাই নালাগে হাঁহটো ভাল পাওঁ সেই আজি মোৰ কাৰণে হাঁহটো হৈছে ন আজি মোৰ কাৰণে হাঁহটো হৈছে কৰিব লগতে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব